ভাৰতীয় জনতা পাৰ্টিৰ দক্ষিণ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ ছয়গাঁও মণ্ডলৰ কৃষক সন্মিলন। বিজেপি ছয়গাঁও মণ্ডলৰ উদ্যোগত আৰু ছয়গাঁও মণ্ডল কিষাণ মৰ্চাৰ সহযোগত কৃষক সন্মিলন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ আত্মনিৰ্ভৰশীল ভাৰত হ'বলৈ হ'লে স্বাধীন কৃষক, সমৃদ্ধিশীল কৃষক হ'ব লাগিব। ভাৰতীয় জনতা পাৰ্টিৰ দক্ষিণ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ ছয়গাঁও মণ্ডলৰ কৃষক সন্মিলনত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ ছয়গাঁও মণ্ডল সভাপতি প্ৰফুল্ল মেধি। তেখেতৰ সভাপতিত্বত কৃষক সন্মিলনত ৭ গৰাকী আদৰ্শ কৃষকক সম্বৰ্ধনা জনাই উৎসাহিত কৰা হয়। লগতে কামৰূপ জিলাৰ সভাপতি ধনেশ্বৰ তালুকদাৰ ডাঙৰীয়া, ছয়গাঁও সমষ্টিৰ তত্ত্বাৱধায়ক নিংকু হুজুৰি, সমাজকৰ্মী সোণাৰাম হাউদ, ৰাজ্যিক কিষাণ মৰ্চাৰ কোষাধ্যক্ষ ৰাজেন্দ্ৰ নাথ, ৰাষ্ট্ৰীয় কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য লক্ষ্যধৰ তালুকদাৰ, OBC মৰ্চাৰ সভাপতি ৰবীন নাথ, কিষাণ মৰ্চাৰ সভাপতি মানিক সিংহা, জিলা কিষাণ মৰ্চাৰ সম্পাদক ইন্দ্ৰজিৎ দাস, সহ সম্পাদক লংকেশ্বৰ কলিতা, জিলা সম্পাদক মানস কলিতা, সামাজিক মাধ্যমৰ আহ্বায়ক প্ৰাঞ্জল মহন্ত মনু, লগতে বহু বিষয়ববীয়াসকলৰ উপস্থিতি থাকে। ছয়গাঁৱৰ পৰা ইন্দ্ৰজিৎ দাসৰ ৰিপৰ্ট, জনতা আছাম নিউজ 24x7।